হেল্ল' নমস্কাৰ অল ছাবস্ক্ৰাইবাৰ এণ্ড ভিউৱাৰ্ছ আপোনালোকক আমাৰ চেনেল টেকহলিকলৈ পুনৰ ৱেলকাম জনাইছোঁ। আজি আমি অসমীয়াত ষ্টেপ বাই ষ্টেপ ইণ্টাৰনেটৰ বিষয়ে জানিম বা শিকিম। যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ৰঙা বটনত ক্লিক কৰক। তেনেহ'লে আহক আৰম্ভ কৰোঁ। ইণ্টাৰনেটনো কি? ইণ্টাৰনেট মানে হ'ল ইলেক্ট্ৰনিক কমিউনিকেশ্যন নেটৱৰ্ক বা বৈদ্যুতিক যোগাযোগ সম্প্ৰসাৰ ব্যৱস্থা, যাক চমুকৈ নেট বুলিও কোৱা হয়। ই বৰ্তমান সময়ৰ আটাইতকৈ বৃহৎ যোগাযোগ ব্যৱস্থা, যাৰ দ্বাৰা লাখ লাখ কম্পিউটাৰ, মোবাইল ফোন, টিভি বা অন্যান্য ডিভাইচ আদি সংযুক্ত হৈ আছে আৰু ইয়াৰ পৰিসৰ দিনে দিনে বৃদ্ধি হৈ গৈ আছে। ইণ্টাৰনেটৰ আৱিষ্কাৰ আৰু ক্ৰমবিকাশ কেনেকৈ হ'ল? ইণ্টাৰনেট সৰ্বপ্ৰথম 1960ৰ দশকত আমেৰিকাৰ পেণ্টাগন টাৱাৰৰ ডিফেন্স ডিপাৰ্টমেণ্টত ডিফেন্সৰ কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল। 1969ত আৰ্পানেট নামৰ এটা নেটৱৰ্ক ব্যৱস্থা আহে আৰু 1986লৈ আৰ্পানেটে পৃথিৱীৰ অধিকাংশ কম্পিউটাৰ ইয়াৰ নেটৱৰ্কত সামৰি লয়। 1986ত NSF নেটেও আত্মপ্ৰকাশ কৰে আৰু আৰ্পানেটৰ সৈতে সংযুক্ত হৈ এক বিশাল নেটৱৰ্ক ব্যৱস্থা গঢ়ি তোলে। 1995ত আৰ্পানেট আৰু NSF নেটে ইণ্টাৰনেটৰ পৰিচালনাৰ দায়িত্বৰ পৰা আঁতৰি ৰিচাৰ্চ ক্ষেত্ৰলৈ উভতি যায়। বৰ্তমান ইণ্টাৰনেট বিভিন্ন সংস্থা, টেলিকম কোম্পানী বা চৰকাৰ আদিয়ে পৰিচালনা কৰে। ইয়াৰ কোনো নিৰ্দিষ্ট মালিক নাই। কোনো চৰকাৰ বা দেশে ইয়াক বন্ধ কৰি দিব নোৱাৰে। ইণ্টাৰনেটৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি? ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ প্ৰথমে আপুনি কম্পিউটাৰ বা মোবাইল ফোন ব্যৱহাৰ কৰিব লাগিব। কম্পিউটাৰত LAN কেবল আৰু মডেম বা ডাংগলৰ জৰিয়তে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰি। মোবাইল ফোনত চিম কাৰ্ডৰ জৰিয়তে অতি সহজে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বিষয়ে পিছত জানিম। ইণ্টাৰনেটে আমাৰ দৈনন্দিন জীৱনলৈ বহুত সুবিধা আনিছে। তাৰে মুখ্য কেইটামান হ'ল, ঘৰত বহিয়েই আমি দেশ বিদেশৰ বা বাতৰি আদি জানিব পাৰোঁ। অনলাইন এপ্লিকেশ্যন বা মেইল আদি পঠাব পাৰোঁ। ইণ্টাৰনেটৰ জৰিয়তে অনলাইন বজাৰ বা শ্বপিং আদিও বৰ্তমান অতি সহজে কৰিব পাৰি। ইণ্টাৰনেটৰ জৰিয়তে অনলাইন বিভিন্ন ধৰণৰ পাঠ্যক্ৰম শিকিব ঘৰত বহিয়েই পাৰি। ইণ্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন জেগাৰ বন্ধু বান্ধৱ গঢ়িব পাৰি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু অসমীয়াত শিকিব আৰু জানিবৰ বাবে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। পুনৰ লগ পাম। ধন্যবাদ।